আৰম্ভ কৰিছো বিভিন্ন ধৰণৰ ফোবিয়াৰ নাম ভিডিঅ'টোৰ দ্বিতীয়টো খণ্ড। নাম্বাৰ 1 আয়েট্ৰোফোবিয়া মানে চিকিৎসকলৈ ভয়। টৰ্নেডো বা হাৰিকেনলৈ যদি ভয় কৰে তেতিয়া সেইটো ফোবিয়াক কোৱা হ'ব লিলাপ্সোফোবিয়া। নাম্বাৰ 3 মেলিছোফোবিয়া বা এপিফোবিয়া মানে মৌমাখিলৈ ভয়। নাম্বাৰ 4 মুছোফোবিয়া মুৰোফোবিয়া বা চুৰিফোবিয়া অৰ্থাৎ নিগনি এন্দুৰ আদিলৈ ভয়। মিৰমিকোফোবিয়া মানে পৰুৱালৈ ভয়। মাইছোফোবিয়া হৈছে অপৰিষ্কাৰলৈ ভয়, প্ৰদূষণলৈ ভয়। মৃত্যুলৈ যদি ভয় কৰে সেইটো ফোবিয়াক কোৱা হয় নেক্ৰফোবিয়া। নাম্বাৰ 8 নক্টিফোবিয়া ৰাতিলৈ ভয়। নিউমেৰোফোবিয়া সংখ্যালৈ ভয়। নাম্বাৰ 10 নোচোকামফোবিয়া চিকিৎসালয়লৈ ভয়। অবেছোফোবিয়া ওজন বঢ়াৰ ভয়। অনেৰোফোবিয়া সপোনলৈ ভয়। অফিডিওফোবিয়া সাপলৈ ভয়। অৰ্নিথোফোবিয়া মানে চৰাইলৈ ভয়। পেপাইৰোফোবিয়া কাগজলৈ ভয়। পেথোফোবিয়া মানে ৰোগলৈ ভয়। পেডোফোবিয়া হৈছে সৰু ল'ৰা-ছোৱালীলৈ ভয়। ঔষধলৈ কৰা ভয়ক কোৱা হয় ফাৰ্মাকোফোবিয়া। ফেচমোফোবিয়া হৈছে ভূতলৈ ভয়। ফোবোফোবিয়া মানে ভয় হোৱাৰ ভয়। ফোনোফোবিয়া ডাঙৰ শব্দ বা মাতলৈ ভয়। পাইৰোফোবিয়া হৈছে জুইলৈ ভয়। ৰেডিঅ'ফোবিয়া ৰেডিঅ' এক্টিভিটি বা এক্স-ৰেলৈ ভয়। স্কুললৈ যদি ভয় কৰা হয় সেই ভয়ক কোৱা হয় স্কলিঅনোফোবিয়া। চমনিফোবিয়া হৈছে টোপনিলৈ ভয়। ছচিঅফোবিয়া মানে মানুহলৈ বা সামাজিক অৱস্থালৈ ভয়। স্পেক্ট্ৰোফোবিয়া মানে আইনালৈ ভয়। ষ্টেচিফোবিয়া থিয় হৈ থকা বা খোজকাঢ়ি থকালৈ ভয়। বেগ বা স্পীডলৈ কৰা ভয়ক কোৱা হয় টেকোফোবিয়া। টেকনোফোবিয়া হৈছে উন্নত প্ৰযুক্তিলৈ ভয়। থালাছোফোবিয়া অৰ্থাৎ সাগৰ মহাসাগৰলৈ ভয় বা মহাসাগৰত থকাৰ ভয়। থাৰ্মোফোবিয়া মানে উচ্চ উষ্ণতালৈ ভয়। টাইপোফোবিয়া অৰ্থাৎ গাতলৈ ভয়। যদিহে গাড়ী চলাবলৈ ভয় কৰে সেই ভয়ক কোৱা হয় ভেহোফোবিয়া। কৰ্মক্ষেত্ৰলৈ কৰা ভয়ক কোৱা হয় ৱৰ্ক প্লেচ ফোবিয়া। জেনোফোবিয়া হৈছে বাটৰুৱা, বিদেশী লোক, বহিৰ্জগতৰ প্ৰাণী আদিলৈ ভয়। আৰু জুফোবিয়া হ'ল জন্তুলৈ ভয়। পাৰ্ট 1 আৰু পাৰ্ট 2ত কিছুমান প্ৰয়োজনীয় ফোবিয়াৰ নাম ক'লোঁ। যদি ফোবিয়াৰ বিষয়ে আৰু জানিবৰ ইচ্ছা আছে তেতিয়া গুগলত চাৰ্চ কৰি চাব পাৰিব।